নমস্কাৰ ডক্টৰ স্মৃতি ইউটিউব চেনেলটোত আপোনালোকক সকলোকে আকৌ পুনৰ এবাৰ স্বাগতম জনাইছো 1987 ত WHO মেম্বাৰ ষ্টেটবোৰে বিশ্বৰ মানুহক টবেকৰ ইল ইফেক্টছবোৰৰ কথা জনাবলৈ বা সজাগ কৰিবলৈ 7 এপ্ৰিল তাৰিখে ৱৰ্ল্ড নো স্মোকিং ডে সেলিব্ৰেট কৰিম বুলি ধাৰ্য কৰিছিলে কিন্তু 1988 চনত এটো চেঞ্জ কৰি কিনে 31 মে হল আৰু ৱৰ্ল্ড নো টবেকো ডে বুলি তেতিয়াৰ পৰা এতিয়ালৈকে এটো সেলিব্ৰেট কৰা হয় আজিৰ ভিডিঅ'টোত আমি টবেকো আমাৰ মুখৰ ভিতৰত বেসিক্যালি কি ধৰণৰ বেমাৰ কৰে তাৰ বিষয়ে আমি কথা পাতিম আহকচোন তেনেহলে আজি আমি ভিডিঅ'টো ষ্টাৰ্ট কৰো টবেকৰ কথা আৰু জানাৰ আগতে আমি অকমান পিছুৱাই যাওঁচোন যে টবেকো কেতিয়াৰ পৰা ব্যৱহাৰ কৰা হৈছিল ফাৰ্ষ্ট সেঞ্চুৰীত আপোনাৰ মায়া কমিউনিটি অফ সেন্ট্ৰেল আমেৰিকাৰ মানুহবোৰে টবেকো লিভছ যোনটো পাতবোৰ আছিল হেবোৰ ব্যৱহাৰ কৰিছিল স্মোকিং কৰিবলৈ তেতিয়া দিনত এবোৰ সেৰিমনিজবোৰত বেসিক্যালি ইউজ কৰা হৈছিল এতিয়া বৰ্তমান সময়ত ইন্ডিয়া ব্ৰাজিল চাইনা আমেৰিকাৰ বহুত দেশ আছে যোনে বহুত পৰিমাণে টবেকো প্ৰডাক্টছবোৰ উৎপাদিত কৰে আৰু এটো কিমান ব্যৱহাৰ হয় গোটেই পৃথিৱী লগতে আমাৰ ভাৰতবৰ্ষতো আমি এটো সকলোৱে ভালদৰে জানো টবেকো দুটা ফৰ্মত ব্যৱহাৰ কৰা হয় এটা হল স্মোকলেছ আৰু এটা হল স্মোকিং ফৰ্ম স্মোকলেছ ফৰ্মটো ধোঁৱা নোলায় আৰু স্মোকিং ফৰ্মটো ডেফিনেটলি ধোঁৱা ওলায় এটা যোনটো স্মোকিং ফৰ্ম হয় তাত যেনেকৈ সিগাৰ আছে সিগাৰেট বিডি ইলেক্ট্ৰনিক সিগাৰেটছ আজিকালি এভেইলেবল হয় যোনটো স্মোকলেছ ফৰ্ম হয় তাত ডিফাৰেণ্ট টাইপছ আছে যেনেকৈ আপোনাৰ গুটকা হৈ গ'ল খেনি মাৱা মিশ্ৰি জৰ্দা পান মছলা বহুত ধৰণৰ আছে এতিয়া আমি যেতিয়া আমি আমাৰ নৰ্মেল খানা খাওঁ আমি সদায় ধ্যান ৰাখোঁ তাত ভিটামিনছ আছে নে নাই মিনাৰেলছ আছে নাই কেলছিয়াম আমি পাইছোঁ নে নাই আমি সব ধ্যান ৰাখোঁ কিন্তু এইবোৰ বস্তুত কি কেনেকুৱা ধৰণৰ কেমিকেলছ থাকে আমি জানো নে বাৰু যোনটো স্মোকিং ফৰ্ম হয় তাত 7357 ডিফাৰেণ্ট টাইপ অফ কেমিকেলছ আছে আৰু তাৰ পৰা 70টা নন proven carcinogens মানে এই 70টা কেমিকেলছে বডিত গৈ কিনে ক্যান্সাৰ কৰে যেটো স্মোকলেছ ফৰ্ম আছে তাতো বহুত ধৰণৰ কেমিকেলছ আছে আৰু তাতো 28টা নন proven carcinogens আছে মানে এইকেইটা ডেফিনেটলি মুখৰ ভিতৰত গৈ ক্যান্সাৰ কৰে এতিয়া যেটো স্মোকিং ফৰ্ম হয় তাত ইমান কেমিকেলছৰ মন ৰখা সম্ভৱ নহয় সেইকাৰণে মই কেটামানৰ কথা আপোনালোকক কৈ দিছো যোনটো মেইন কম্পোনেন্টটো হল হেতু হল নিকোটিন এটা ইনসেক্টিসাইড হয় মানে এটো কীটনাশক হয় তাত আৰু ক্যাডমিয়াম থাকে ক্যাডমিয়াম ব্যাটাৰিজবোৰটো ক্যাডমিয়াম থাকে তাৰ পৰা এটো লোৱা হয় আৰ্ছেনিক এটা পয়জন হয় মিথেনল যোনটো ৰকেট লঞ্চ কৰিবলৈ যোনটো ফুয়েল দৰকাৰ হয় হেতু মিথেনল হেতু এবোৰ স্মোকিং প্ৰডাক্টছবোৰত থাকে তাৰ বাহিৰে এচিটালডিহাইড থাকে এমোনিয়া যোনটো টয়লেট ক্লিনাৰত থাকে হেবোৰ প্ৰডাক্ট এবোৰো কেমিকেল ইয়াত দিয়া হয় এটা যোনটো স্মোকলেছ ফৰ্ম হয় তাতো কেটামান কেমিকেলছৰ নাম কৈ দিছো যেনেকৈ লেড মাৰ্কিউৰি আৰ্ছেনিক ফৰ্মেলডিহাইড ইউজেনল এবোৰ ডিফাৰেণ্ট টাইপ অফ কেমিকেলছ পোৱা হয় এতিয়া আমি কথা পাতিম যে এই প্ৰডাক্টছবোৰে বা এইবোৰ যেতিয়া স্মোকলেছ আৰু স্মোকিং ফৰ্ম ব্যৱহাৰ কৰিলে মুখত কি ধৰণৰ বেমাৰ হয় আমি সকলোৱে জানো যে ওৰেল ক্যান্সাৰ হয় ডেফিনেটলি ওৰেল ক্যান্সাৰ হয় কিন্তু ওৰেল ক্যান্সাৰ পটককেটো নহয় বহুত বছৰ লাগে ওৰেল ক্যান্সাৰ হ'বলৈ কিন্তু তাৰ আগতে বহুত ধৰণৰ ডিফাৰেণ্ট টাইপ অফ বেমাৰ হয় মুখত বহুতে হয়তো জানে বহুতে নাজানিবও পাৰে সেইকেইটাৰ বিষয়ে মই আপোনালোকৰ লগত এতিয়া কথা পাতিম কাবাৰ যদি কোনোবা এনেকুৱা প্ৰবলেম হৈ আছে তেনে আপোনালোকে সজাগ হৈ যাওক এতিয়াই এই বেমাৰবোৰক ওৰেল potentially malignant disorders বুলি কোৱা হয় মানে এইটা প্ৰি ম্যালিগনেন্ট ক্যান্সাৰ নহয় কিন্তু ক্যান্সাৰৰ আগত হোৱা ষ্টেজবোৰ হয় এবোৰ হাই চান্স থাকে যেন এবোৰ ক্যান্সাৰলৈকে কনভাৰ্ট হৈ যায় যদি আপোনালোকে ঠিক সময়ত আপোনালোকৰ হ্যাবিট যোনটো আছে স্মোকিং হক বা স্মোকলেছ হক বন্ধ নকৰে প্ৰথম বেমাৰটো হল টবেকো পাউচ কেৰাট'চিছ সাধা হক বা গুটকা যিবোৰ স্মোকলেছ ফৰ্ম হয় হেবোৰ যদি মুখৰ ভিতৰত ইয়াতে বহুত দেখা গৈছে মানুহবোৰে ইয়াত জমা থৈ দিয়ে বহুত দেৰলৈকে ঘণ্টা লৈকে ইয়াত থাকে গমেই নাপায় সেইবোৰে কি কৰে লাহে লাহে কেমিকেল ৰিয়াকশ্যন কৰি কিনে মুখৰ ভিতৰত বগা লেয়াৰ এটা পেলাই দিয়ে আপোনালোকে যোনে হেবিট আছে আপোনালোকে নিশ্চয় নোটিছ কৰিব এটা দেখা পাব যে বগা লেয়াৰ নেক্সটটো হল লিউকোপ্লেকিয়া এতিয়া লাহে লাহে কি বেছিকে ব্যৱহাৰ কৰিলে বহুত ডিফাইন লিজন দেখা হৈ যায় লিউকোপ্লেকিয়া বুলি কোৱা হয় এটা দুটা ফৰ্ম আছে
হোমোজিনাছ এণ্ড নন হোমোজিনাছ হোমোজিনাছ ফৰ্মটো হ'ল মানে পাতল এটা লেয়াৰ বগা বগা লেয়াৰ এটা দেখা যায় গালৰ ভিতৰত বেচিকেলি লিউকোপ্লিকিয়া আমাৰ গালবোৰৰ ভিতৰত হয় সেই বগা বগা এটা পাতল লেয়াৰ দেখা যায় যোনটো নন হোমোজিনাছ ফৰ্ম হয় তাত বগা কম্পনেণ্টৰ লগত ৰেড কম্পনেণ্ট বা ৰঙা কম্পনেণ্টটো দেখা যায় যোনটো ৰেড কম্পনেণ্ট হয় সেইটো ফাংগাল ইনফেকশ্যন বুলি কোৱা হয় আৰু এইটো ফৰ্মৰ বহুত চান্স থাকে যেন থাকে টু কনভাৰ্ট ইনটু মেলিগনেঞ্চি মানে কেঞ্চাৰলৈকে বদলি হোৱাৰ বহুত হাই চান্স থাকে নেক্সটটো হ'ল স্মোকাৰ্ছ পেলেট স্মোকিং কৰিলে কি হয় বহুত হিট প্ৰডিউচ হয় আমাৰ মুখৰ ভিতৰত বহুত বেছি গৰম হৈ যায় গৰম হৈ গ'লে কি হয় আমাৰ তালুখন জ্বলি যোৱা হয় বগা বগা গ্ৰে হোৱাইট লেয়াৰ হৈ যায় তালুখনত পৰি যায় আৰু তাত বগা ৰেড ডটছ দেখা যায় এই যিবোৰ ৰেড ডটছ হয় আমাৰ যিবোৰ মুখৰ ভিতৰত চেলাইভাৰী গ্লেণ্ডছ থাকে সেইবোৰ ইনফ্লেমড হৈ যায় হিটটোৰ কাৰণে তেতিয়া ৰেড চুৱেলিং দেখা যায় তাৰ নেক্সটটো হ'ল স্মোকাৰ্ছ মেলানচিছ আমাৰ যে স্কিনৰ যোনটো কালাৰ হয় এইটো বিকজ অফ দি মেলানিন পিগমেণ্টেশ্যনৰ কাৰণে হয় মেলানিনৰ কাৰণে হয় যেতিয়া নিকোটিন যোনটো মেইন প্ৰডাক্ট হয় চিগাৰেটত বা স্মোকলেছ ফৰ্মত সেইটোৱে কি কয় মুখৰ ভিতৰত যোৱাৰ লগে লগে মেলানিন পিগমেণ্টেশ্যনটো ষ্টাৰ্ট কৰি দিলে আমাৰ মুখৰ ভিতৰত তালুত হওক গালত হওক আলুবোৰত হওক ব্ৰাউন ব্লেক কালাৰৰ ডিছকালাৰেশ্যন দেখা যায় এইবোৰ স্মোকাৰ্ছ মেলানচিছ বুলি কোৱা হয় এই কেইটামান বিশেষ মই আপোনালোকক বেমাৰৰ কথা ক'লোঁ যোনকেইটা বহুত ফ্ৰিকুৱেণ্টলি দেখা যায় কাৰোবাৰ যদি কোনোবা এনেকুৱা আছে বা আপোনাৰ ঘৰত কাৰোবাৰ আছে বা ওচৰ পাজৰ লগৰ কাৰোবাৰ যদি এনেকুৱা হৈ আছে দেন আপোনালোকে তেওঁলোকক এতিয়াই কৈ দিয়ক যেন স্মোকিংটো লগালগ বন্ধ কৰি দিয়ক বা যিকোনো ফৰ্ম যদি লৈ আছে কাৰণ এইটো দেখা গৈছে যে ষ্টাডিজবোৰত গৱেষকসকলে পাইছে যদি আপুনি বন্ধ কৰি দিয়ে নহয় লগালগ 2 সপ্তাহৰ ভিতৰত চেঞ্জেছ মানে অকণমান লাহে লাহে আগৰ ষ্টেজলৈকে ঘূৰি যোৱা দেখা পোৱা গৈছে আৰু কাৰোবাৰ যদি প্ৰব্লেম হৈছে এনেকুৱা মোৰ ডেছক্ৰিপশ্যন বক্সত মই মোৰ ইমেইল আইডিটো দি দিছোঁ আপোনালোকে মোক ডেফিনেটলি মেইল কৰিব পাৰে আপোনালোকৰ কি প্ৰব্লেম হৈছে লগতে মুখৰ ভিতৰত ফটো বা যদি বেমাৰ হৈ আছে ফটোখন পঠিয়াই দিব পাৰে মই চাই কিনে ডেফিনেটলি আপোনালোকক ক'ম যে কি হৈ আছে এইবোৰৰ আমি বেমাৰবোৰৰ ট্ৰিটমেণ্টো আছে আমি এণ্টি অক্সিডেণ্টছ দিয়া হয় বাট এইবোৰ এজন অৰেল মেডিচিন স্পেচিয়েলিষ্টৰ আণ্ডাৰত কৰিলে ভাল হয় বা বেলেগ যদি ডেণ্টিষ্টৰ যদি আপোনালোকক দেখাইছে বা তেওঁলোকে যদি ডায়েগন'জ কৰি দিছে তেওঁলোকে মেডিচিনছ দিলে এণ্টি অক্সিডেণ্টছ এইবোৰ ল'ব পাৰে এইখিনি সজাগ এতিয়া বহুত হাই টাইম হৈছে সজাগ হ'বলৈ কাৰণ কোনো মানুহ নিবিচাৰে যেন অৰেল কেঞ্চাৰ বা কিবা কেঞ্চাৰ হৈ মৰক কাৰণ ডেফিনেটলি এইবোৰ প্ৰডাক্টছবোৰ যদি ইউজ কৰি থাকে এইবোৰ লাহে লাহে প্ৰি মেলিগনেণ্ট কণ্ডিশ্যনবোৰ কনভাৰ্ট হৈ যায় অৰেল কেঞ্চাৰত এণ্ড অৰেল কেঞ্চাৰ হ'লে কিমান বেছি দিগদাৰ হয় সেইটো সকলোৱে জানে এইখিনিতে মোৰ ভিডিঅ'টো আজিৰ কাৰণে সামৰিলোঁ মোৰ ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব চ' ডেট বেলেগ মানুহেও যেন গম পায় এইটো ভিডিঅ'বোৰ চাই কেনে যেন তাহাঁতৰ যদি কাৰোবাৰ প্ৰব্লেম হৈ আছে যেন ডেফিনেটলি গম পায় আৰু ছাবস্ক্ৰাইব কৰি থৈ দিব যেন মই আৰু যেতিয়া নতুন টপিকৰ ওপৰত ভিডিঅ'জ লৈ আহিম আপোনালোকে যেন আগতীয়াকৈ নটিফিকেশ্যনটো পাই যায় তেতিয়ালৈকে আপোনালোকে সকলোৱে ভালে থাকক কুশলে থাকক নমস্কাৰ